हेलो फ्रेंड्स, गुड मर्निंग। रातिपुৱা উঠিলোঁ, উঠি পিনে গা মূৰ ধুলোঁ আৰু এতিয়া মায়ে পিঠাগুড়ি খুন্দিব গৈছে আৰু পিঠাগুড়ি কিহত খুন্দিছে তাকো আপোনালোকক দেখাম। চাই থাকিব ভিডিঅ'টো। গাঁৱত আহিছোঁ, ঘৰত আছোঁ, ঘৰততো থাকি আৰু মজাই বেলেগ ন। তো দেখাই থাকিম কি কৰোঁ, চাই থাকিম। আৰু এইফালে দেখিছেনে, মা আৰু মই পিঠাগুড়ি খুন্দিবলৈ গৈছোঁ। আমি আমাৰ ফালে ঢেঁকী বুলি কওঁ, আপোনালোকৰ ফালে কি বুলি কয় নাজানো আৰু এয়া হৈছে মহুৰা পিঠা। আমাৰ ফালে মহুৰা পিঠা বুলিয়ে কওঁ আৰু কিছুমানে সুতুলি পিঠা বুলিও কয়। প্ৰথমতে পিঠাগুড়িখিনি গৰম পানীৰে সানি ল'ব লাগে। তাৰপিছত ইয়াতে নাৰিকল, চেনি এনেকৈ দি কিনে ভাজি লোৱা আছিলে, সেইখিনি মই ইয়াত দি দিছোঁ আৰু দি কিনে হাতেৰে ধুনীয়াকৈ মহুৰা নিচিনাকৈ বনাইছোঁ। সেইকাৰণে মহুৰা পিঠা বুলি কওঁ। আৰু আমি আপোনালোকৰ ফালে কি বুলি কয় সেইটো কমেণ্ট কৰি জনাবচোন দেই। আৰু পিঠাকেইটা কেনেকুৱা হৈছে কমেণ্ট কৰিব দেই। আৰু এইফালে এয়া গৰম পানীত সিজিব দিছোঁ, মানে ভাপত সিজিব দিছোঁ পিঠাকেইটা। আৰু সিজি পিনে হ'ব আৰু বেছি টাইম নালাগে, 20 মিনিটমানত হৈয়ে যায়। তাৰপিছত এয়া হৈ গৈছে গৰম গৰম আৰু বহুত টেষ্টি হৈছিল খাবলৈ। আৰু এয়া দেখিছেনে ৰবাব টেঙা, আমি ৰবাব টেঙা বুলিয়ে কওঁ, কোনোবাই বৰটেঙা বুলিও কয়, কোনোবা বেলেগৰ ফালে বেলেগ বুলিও কয়। আৰু এইটো খাব লাগে, বৰটেঙাটো খালে পেটৰ কাৰণেও বোলে ভাল। ঘৰৰ বাৰীত এয়া জলকীয়া লাগিছে, এয়া ছিঙিব আহিছোঁ, পকা পকা জলকীয়া ছিঙি পকি আছে জলকীয়া। এটা বস্তু দেখাম আপোনালোকক, এইটো বস্তু আপোনালোকে চিনি পায়নে? এইটো হৈছে মচুন্দৰী শাক। আমি মচুন্দৰী শাক বুলিয়ে কওঁ আৰু আপোনালোকৰ ফালে কি বুলি কয় নাজানো। এইটো পেটৰ বিষৰ কাৰণে বহুত ভাল, পেটৰ বেমাৰৰ কাৰণে খাব লাগে, বহুত ভাল হয়। আৰু আমাৰ বাৰীত বহুত আছে আৰু গোন্ধটো বহুত ধুনীয়া এইবিলাক, এইটো গছটো।